নমস্কাৰ ৰাইজসকল, মই কিশোৰ হাজৰিকাই এগ্ৰিকালচাৰ ফাৰ্মিং মোৰ অনুভৱলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছোঁ। মোৰ খেতি আপোনালোকক আগতে প্ৰথম যেতিয়া মালচিং কৰিছিলোঁ, পুলি দিছিলোঁ, তেতিয়াই মই আপোনালোকক এটা সৰু ভিডিঅ' দিছিলোঁ। এতিয়া মই আকৌ যেতিয়া পুলি গ্ৰ'থ হৈছে, পুলি ডাঙৰ হৈছে, গতিকে মই আজি এটা মোৰ নিজৰ ফাৰ্মৰ এটা ভিডিঅ' মই কৰিছোঁ। মোৰ জিকা আছে, যি আপোনাৰ তিয়হৰ খেতি, আৰু আপোনালোকক তিতা কেৰেলা গুটিটো মই আজি দিয়া বেছি দিন হোৱা নাই, গতিকে এসপ্তাহ 10 দিন হৈছে মোৰ তিতা কেৰেলা। গতিকে মই এই গোটেই খেতিটোনো অগ্ৰগতি কি হৈছে মোৰ ফাৰ্মখনৰ এতিয়াৰ খেতি, ঠিক আপোনাৰ বৰধান 2 এঠোকটো ওলাইছেই। গতিকে বাকী যি বাম খেতি আছে, সেই বাম খেতিৰ অগ্ৰগতি কেনেকুৱা হৈছে মই আপোনালোকক দেখাবৰ কাৰণে আজি মই এটা ভিডিঅ' কৰিছোঁ। আৰু দ্বিতীয়তে এটা কথাটো মই আপোনালোকক কওঁ যে এই খেতিখিনি কৰোঁতে মই এটা বিশেষ পদ্ধতি যিটো ব্যৱহাৰ কৰিছিলোঁ, আপুনি ড্ৰিঞ্চিং বুলি কয় সেই পদ্ধতিটো বিজ্ঞানসন্মতভাৱে সেই পদ্ধতিটো আপুনি যদি ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপোনালোকৰ খেতিটোৰ গ্ৰোথ ভাল হ'ব। প্ৰথমৰ পৰাই পুলিটোৰ ৰোৱাৰ পৰা আপোনাৰ গ্ৰোথ ভাল হ'ব, আৰু বেমাৰ আজাৰৰ পৰা সেই পুলিটো কেনেকৈ বচাব বা কি কৰিব, এই গোটেই কথাখিনি আপোনালোকে সেই পদ্ধতিত কামখিনি কৰিলে পুলিটোৰ সবল সুস্থ হয়, ধুনীয়া হয়, আৰু তাৰ পৰা যথেষ্ট উৎপাদন পোৱা যায়। গতিকে এই গোটেই প্ৰচেছটো মই আপোনালোকক আজি দেখুৱাম। কেনেকৈ কৰিছোঁ, কি কৰিছোঁ, এই কথাখিনি মই আপোনালোকক দেখুৱাম। আমাৰ যিটো পদ্ধতি, এতিয়া পুলি এটা আমি ৰুই পেলাই তাত পানী অকণ দিওঁ, বছ তিমানেই। কিন্তু আচলতে নহয়, পুলিটো যেতিয়া ৰোৱা যায়, সেই পুলিটোৰ প্ৰথম শিপাটো পুলিটোত যিকেইডাল শিপা লাগি থাকে, সেই শিপাখিনিয়ে গোটেই মাটিখিনি খুব কম দিনৰ ভিতৰত যদি সবলভাৱে ধৰি ৰাখিব পাৰে বা সোনকালেই শিপা তাৰ পৰা ওলায়, তেতিয়াহ'লে সেই গছজোপাৰ পটককৈ মাটিত থকা সাৰ বা অন্য ধৰণৰ যিখিনি লাগে, সেই গছক প্ৰয়োজন হয়, সেইখিনি সোনকালে শিপায়ে কেনেকৈ ধৰি ৰাখি পটককৈ মানে কম দিনৰ ভিতৰত কেনেকৈ গ্ৰোথ ভাল হয়, এই কথাখিনি বিজ্ঞানসন্মতভাৱে আপুনি কৰিব পাৰে। তাৰ কাৰণে আপোনাক মাত্ৰ বিশেষ বহুত পইচা খৰচা নহয়। আপোনালোকে NPK 19-19-19 মাটিত যিহেতু সাৰৰ লগত আমি গোবৰৰ লগত ইউৰিয়া দিওঁ, ছুপাৰ দিওঁ, পটাছ দিওঁ, এই গোটেইখিনি আমি মাটিত আপোনাৰ গোবৰৰ সৈতে মিলাই দিলে গছজোপাই লওঁতে যথেষ্ট সময় হয়। সেইকাৰণে পুলিটো বাঢ়োতে অলপ দিন বেছি লাগে। তাৰ লগতে যদি আপুনি হিউমিক এচিড, ফালভিক এচিড আৰু 19-19-19 এই দুইটা লিকুইড ফৰ্ম, এটা আপুনি হিউমিক এচিডটো লিকুইডতো পায় আৰু পাউডাৰ ফৰ্মতো পায়। 19-19-19 NPKটো লৈ লগত আপুনি হিউমিক এচিড, ফালভিক এচিডৰ যিটো কম্পজিশ্যন, সেইটো আপোনাৰ লিকুইড ফৰ্মতো পাব, আপুনি পাউডাৰ ফৰ্মতো পাব। সেইটো আপোনাৰ লিটাৰত আপোনাৰ 3 গ্ৰাম 4 গ্ৰাম এনেকুৱা এটা হিচাপত আপুনি তাত পাবই। সেই হিচাপটোত আপুনি মিলাই লৈ এক টেংকি কৰি মিলাই ধুনীয়াকৈ আপুনি NPKটোৰ সৈতে মিলাই আপুনি ড্ৰিঞ্চিং কৰি পেলাই আপুনি খেতিটো কৰক। খুব ধুনীয়া পদ্ধতি এইটো, আৰু এইটো আপুনি 30 দিনৰ বা 20-22 দিন 25 দিনৰ মূৰে এইটো কৰি থাকিলে গছজোপাৰ যিটো আপোনাৰ গছজোপাৰ যিটো ক্ষমতা, সেইটো খুব গপকৈ কৰক, আৰু খেতিটো আপোনালোকে সুন্দৰকৈ এটা ভাল ফলাফল পাব পাৰিব। মই কেনেকৈ কি কৰিছোঁ সেইটো মই আপোনালোকক দেখাই আছোঁ। এয়া আপোনালোকে দেখিছে, এয়া তিতা কেৰেলা পুলি আজি আপোনাৰ 3-4 দিন হৈছে। গতিকে মই ইয়াত ড্ৰিঞ্চিং কৰি আছোঁ। এইটো আপোনাৰ প্ৰথম পুলিটো ৰোৱা আপোনাৰ 3-4 দিনৰ ভিতৰত এই কামটো আপোনালোকে কৰিব। এইটো এটা খুব ভাল। এই ড্ৰিঞ্চিং কৰি দিয়াৰ পিছত পুলিটোৰ গ্ৰোথ ভাল হ'ব, আৰু খুব কম দিনৰ ভিতৰত পুলিটো ডাঙৰ হ'ব। এইটো আপোনাৰ 5-6 দিন হৈছে ৰোৱা। গতিকে আপোনালোকে এই ড্ৰিঞ্চিংটো কৰি দিলে প্ৰতিটো পুলিৰ আপোনাৰ খুব কম দিনৰ ভিতৰতে বাঢ়ি আহিব, কাৰণ ড্ৰিঞ্চিং কৰিলে আপোনাৰ শিপা
জোৰটো বহুত বাঢ়ি যায়, যিহেতু ইয়াত হিউমিক এচিড, সালভিক এচিড আৰু আপোনাৰ NPK 19 এটাইকেইটা মিক্স কৰি দিয়া হৈছে। গতিকে এয়া দেখিছে গুৰিত প্ৰতিজোপাৰ আপোনাৰ 50 গ্ৰাম, এটা আইডিয়া কৰি 50 গ্ৰাম মান যাতে প্ৰতিটো পুলি গুৰিত পায় সেইমতে আপোনালোকে দিব। এয়া মোৰ জিকা খেতিৰ জিকা গছ মই আপোনালোকক দেখাইছোঁ। এয়া আপোনাৰ 20 দিন হৈছে। এয়া 20 দিন হৈছে। এই দেখিছে, এয়া 20 দিনৰ পুলি। গ্ৰোথ কিমান ধুনীয়া হৈছে দেখিছেনে? এইটো আপোনাৰ মই যিটো ড্ৰিঞ্চিং কৰিছিলোঁ, এইটোতো মানে আপোনাৰ ৰোৱাৰ 2-3 দিনৰ ভিতৰত মই ড্ৰিঞ্চিং কৰা হৈছে। ড্ৰিঞ্চিংটো কৰিলে আপোনাৰ পুলিৰ গ্ৰোথ বৰ ধুনীয়া হ'ব। ইয়াত দেখিছে, ইয়াতে এজোপা আছে। এয়া বৰ্তমান এতিয়া 20-21 দিন হৈছে, মানে 2 দিনৰ ভিতৰত লগোৱা হৈছিলে। প্ৰতিজোপা মই ড্ৰিঞ্চিং কৰিছিলোঁ, আৰু আপুনি 20 দিন 25 দিনৰ মূৰে মূৰে আপুনি ড্ৰিঞ্চিং কৰিব পাৰে। তেতিয়া আপোনাৰ গছৰ পৰা আপুনি প্ৰডাকশ্যন ভাল পাব, আৰু কোনো ধৰণৰ বেমাৰে পটককৈ আপোনাৰ আক্ৰমণ কৰিব নোৱাৰে। গতিকে এইবিলাক পদ্ধতিত আপুনি যদি খেতিটো কৰে, আপুনি যথেষ্ট উৎপাদন ইয়াৰ পৰা পাব পাৰে। যিহেতু খেতিটো আপুনি কৰোঁতে বহুত কষ্ট হয়, গতিকে এই বাকীখিনি কামো আপুনি যদি ভালকৈ কৰে, দেখিছেনে কিমান ধুনীয়া হৈছে। ইফালে এয়া এজোপা, এয়া মাত্ৰ বয়স 20 দিন 21 দিনৰ। কোনোবা জেগাততো আপোনাৰ মই এটা কুলিও দেখিছোঁ। মাজৰখিনি এয়া নিয়ানি কৰিবলগীয়া হৈ আছে। এইখিনি কৰি পেলাই সম্পূৰ্ণ চাফা কৰি দিলে আৰু ধুনীয়া দেখাব। মই ওপৰৰ হেন্দালিটো, যিহেতু মোৰ যথেষ্ট বাঁহৰ আগলি আছিলে, গতিকে মই এই হেন্দালিখন বাঁহৰেই দিলোঁ। বাঁহৰ হেন্দালিতকৈ যদি ৰছীৰে হেন্দালিটো দিব পাৰি, মই তিয়ঁহত যিটো দিছোঁ আপোনালোকক দেখাম। তিয়ঁহৰ যিটো হেন্দালি আপোনালোকে
দেখিব সেই হেণ্ডালটো মই ৰছীৰে দিছোঁ। ৰছীৰে দিলে আপোনাৰ এনেকুৱা ধৰণৰ আপোনাৰ এনেকুৱা ওলাই মেলি নাথাকে, ৰছীৰে দিলে আৰু প্ৰডাকশ্যনটো ভাল হয়। কিন্তু যিহেতু মোৰ যথেষ্ট বাঁহৰ আগলি আছিলে সেইকাৰণে মই দিলোঁ, কিন্তু ইয়াত আপোনাৰ ওপৰৰ জিকা কিছুমান এনেকুৱা জেঙত লাগি পেলাই বেকা হোৱাৰ চান্স থাকে। কিন্তু আপোনালোকে জেঙৰ যিটো জিকা ওপৰত লগা জিকাটো, এইটো জিকাটো নমাই দিব লাগে। এইটো দেখিছে, ইয়াত মই এটা জিকাৰ পুলি দেখিছিলোঁ, এইটো পুলি দেখিছে। এই জিকাজোপাৰ বয়স 21 দিন 20 দিনৰ ভিতৰত। গতিকে আপোনালোকে প্ৰতিটো খেতিত ড্ৰিঞ্চিং কৰিব পাৰে। ড্ৰিঞ্চিং কৰিলে খেতিৰ পৰা আপুনি যথেষ্ট উৎপাদন পাব। যিবিলাক আমি খেতি কৰোঁ, ধৰক জিকা, বেঙেনা, বিলাহী, জলকীয়া, এই সকলোতে আপুনি ড্ৰিঞ্চিং কৰিব পাৰে। ড্ৰিঞ্চিংটো খুব দৰকাৰী বস্তু এটা, গতিকে আপোনালোকেও কৰিলে ড্ৰিঞ্চিংটো কৰিব। এইটো অন্য বিশেষ একো তেনেকুৱা কথা নাই। হিউমিক এচিড, ফালভিক এচিড আৰু আপোনাৰ এটা NPK 19-19-19 যিটো NPK, সেইটো আপোনালোকে লগত মিক্স কৰি পেলাই আপুনি গুড়িটোত স্প্ৰে কৰিব। ভিডিঅ'টো যদি ভাল লাগিল মোক কমেণ্টত জনাব, এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ ভিডিঅ'টোত যদি আপুনি নতুন, এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।